हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি 30 ফুট বহল আৰু 22 ফুট দীঘল এটা আসাম টাইপৰ ঘৰৰ ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো চাই কেনে পাই জনাব। আৰু ঘৰটোত ৰুম আছে, তিনটা আছে, এখন আছে বাৰান্দা। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, চাই এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ'বোৰ পাই থাকিব। আহক মেইন ভিডিঅ'টোৰ মাজলৈকে আগবাঢ়ি যাওঁ। এইটো ঘৰটো ফ্ৰণ্ট সাইড, আগ সাইডটোত আছে 30 ফুট আৰু বহল 30 ফুট আৰু দীঘল আছে 22 ফুট ঘৰটো। এয়া দেখিছেনে? মই ঘৰটো আপোনালোকক দেখুৱাই লওঁ গোটেই চাইডটো, তাৰ পৰা ভিতৰতো মই আপোনালোকক দেখুৱাই আছোঁ। ঘৰটো ফ্ৰণ্ট সাইডটো 5 ইঞ্চি গাঁঠা হৈছে আৰু বাকী ৱাল চব 3 ইঞ্চি ৱাল দি ঘৰটো বনোৱা হৈছে। দেখিছেনে? চব 3 ইঞ্চি ৱালে গাঁঠা হৈছে আৰু সন্মুখৰ সাইডটো খালি 5 ইঞ্চি 7 ফুটৰ লিণ্টাৰটো ওপৰলৈকে ঢালা হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মই সম্পূৰ্ণখিনি জনাই দিম। ঘৰটোত কোনটো ৰুম কিমান ডাঙৰ আছে সম্পূৰ্ণখিনি জনাই দিম। আৰু এয়া দেখিছেনে, খিৰিকীখন ইয়াত কাঠৰ খিৰিকী লগোৱা হোৱা নাই, লোহাৰৰ খিৰিকী লগোৱা আছে। খিৰিকীখন বনাওঁতে একেবাৰতে হৈ গৈছে, দুইটা কাম গিলো হৈ গৈছে আৰু পাল্লা ফ্ৰেমটো কাম একেবাৰতে হৈ গৈছে। কাঠতকৈ দুদিন লাষ্টিঙো বেছি হ'ব, কাঠৰ লগোৱা হোৱা নাই ইয়াত। ঘৰটোৰ ৰুম আছে তিনটা, এখন আছে বাৰান্দা, এখন সন্মুখত বাৰান্দা আছে। আৰু এয়া এখন খিৰিকী ইটো চাইডত আছে, এখন দেখিছেনে? এখনো সেয়া লোহাৰৰে হয়, গিল একেবাৰে ফিটিং হৈ আছে। পাল্লাকেইটা বনাই খালি লগাই দিলেই হ'ল। আৰু এইটো বেক চাইড ঘৰটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মই সম্পূৰ্ণখিনি জনাই দি আছোঁ। মই এতিয়া ভিতৰলৈকে যাম, ৰুমকেইটা আপোনালোকক দেখুৱাই কোনটো ৰুম কিমান চাইজ আছে মই সম্পূৰ্ণখিনি জনাই দি আছোঁ। দেখিছেনে? দৰ্জাৰ ফ্ৰেমবোৰ চব লোহাৰ লগোৱা আছে। ইয়াত কাঠৰ ফ্ৰেম ব্যৱহাৰ কৰা হোৱা নাই আৰু এটা ঢালাই খিৰিকী ফ্ৰেম ব্যৱহাৰ কৰা হৈছে এটা ৰুমত। ঘৰটো হাইট আছে পিনটোৰ পৰা 10.5 ফুট। কেবুল হাইটটো কম আছে, যিহেতু মুকল জেগা, সেইটো কাৰণে পথাৰৰ জেগাৰ কাৰণে ঘৰটো হাইটটো কমাই দিয়া হৈছে মুঠৰ। কেঁচি হাইটটো ফিনিচিং 4.5 ফুট হ'ব ঘৰটো। আৰু এইটো ঢালাই ফ্ৰেম লগোৱা হৈ আছে। হাৱাখানাবোৰ চব চিমেণ্ট বালিয়ে বনোৱাটো লগোৱা হৈছে, ইয়াত কাঠৰ ব্যৱহাৰ হোৱা নাই। আৰু 3 ইঞ্চি ৱাল হ'লে এনেকৈ মাজত এটা পোষ্ট লগাই দিলে বেছি ভাল হয়। 15 ফুট লেঙি হ'লে 3 ইঞ্চি ৱালত পোষ্টটো মাজত থাকিলে ৱালখন বহুত মজবুত হয়, সেইটো কাৰণে এটা মাজত ছাপোৰ্ট পোষ্ট লগাই দিয়া হৈছে। দেখিছেনে? ঘৰটোত কেঁচি হ'ব 4টা। কেঁচি 4টা হ'ব, পাকা কেঁচি হ'ব গোটেই 4টা কেঁচি। ৰুমকেইটা আপোনালোকক মই দেখুৱালোঁ, তাৰপিছত কোনটো ৰুম কিমান চাইজ আছে মই আপোনালোকক জনাই দি আছোঁ। ভিডিঅ'টো চাই থাকক। আৰু এখন ৱাল গাঁঠিবৰ কাৰণে বাকী আছে 7 ফুটৰ লিণ্টাৰ ওপৰৰ পৰা, এখনৰ কাম কৰিম আজি। এয়া চাং পাতি থৈ দিছোঁ, এতিয়া বৰ্তমান উঠোৱা হৈ আছে, এখনৰ কাম কৰিম। এয়া মই ওপৰৰ পৰা আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, ৰুমকেইটা চাওক। কেঁচি হাইটটো মুকল জেগাৰ কাৰণে এইটো হাইটটো কমাই দিয়া হৈছে ঘৰটো। আৰু এইটো পোষ্ট দেখিছেনে? কেঁচিটোৰ কাৰণে মাজত এইটো ৱালত ছাপোৰ্ট নপৰে কাৰণে কেঁচিটোত
দুটা পোষ্ট এনেকৈ লগাই দিয়া হৈছে হলাই পিনে, আৰু এটা খাৰা পোষ্ট মাজত থাকিব। এই দেখিছে দুপিনে দুটা হালধি গৈছে পোষ্ট, আৰু এটা মাজত চেণ্টাৰ পোষ্ট আছে। এইটো ৱালৰ ওপৰত নপৰে কাৰণে কেঁচিটো তেনেকৈ কৰি দিছোঁ। কেঁচিটো বহুত জোৰ পাই থাকিব। এইপিনে টপ লিণ্টাৰ ঢলা হৈ আছে, আৰু এইপিনে ৱাল গাঁঠি আছোঁ। একে চাঙতে আমি দুইটা কাম কৰি শেষ কৰি থৈ আহিছোঁ। আৰু ওপৰৰ পৰা মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক মোৰ চেহেৰাটো অলপ দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ' পাই থাকিব। মই সন্মুখৰ পৰা ঘৰটো আকৌ এবাৰ দেখুৱাই দি আছোঁ। তাৰপিছত আপোনালোকৰ মোৰ ৰুমকেইটা কিমান আছে মই জনাই আছোঁ দিয়ক। ঢালাই ফ্ৰেমটো খিৰিকীত হ'লে চলি যায়, কিন্তু দৰ্জাত হ'লে ইমান ভাল নহয়। কব্জাবিলাক ওলাই যোৱা চান্স থাকে। খিৰিকীটো যিহেতু বেছি খোলা মেলা নহয়, সেইটো কাৰণে খিৰিকীত চলাব পৰা যায়। দৰ্জাৰ ফ্ৰেমটো নলগোৱাটো বেছি ভাল হয়। কব্জাবিলাক পিছলৈ ওলমি যোৱা যায়গৈ। আৰু ঘৰটো দেখিছেনে, তলৰ পৰা 7 ফুটৰ লিণ্টাৰলৈকে 5 ইঞ্চি ৱাল গাঁঠা হ'ল, আৰু তাৰ ওপৰৰ পৰা 3 ইঞ্চি ৱাল গাঁঠা হ'ল। যিহেতু মেটেৰিয়েলছ কমি আহিল আৰু ঘৰটো সম্পূৰ্ণ কাম কৰিব লগা হ'ল, সেইটো কাৰণে এনেকৈ দিব দিলে মালিকে, আৰু এনেকৈ দিয়া হৈ গ'ল। আৰু এখন বাৰাণ্ডা। দেখিছেনে, হাইটটো কম দেখিছে ঘৰটো, সেইটো কাৰণে মুকল জেগাৰ কাৰণে হাইটটো কমাই দিয়া হৈছে। কেঁচিটো মুঠটো চাপকৈ গাঁঠা হৈছে। এইটো পিছপিনে 2খন দৰ্জা ৰখা আছে। এইপিনে পাকঘৰ হ'ব, আৰু দুটা ৰুমৰ পৰা 2খন দৰ্জা ৰাখি থোৱা আছে। যিপিনৰ পৰা সুবিধা সেইপিনৰ পৰা ওলাই আহি পাকঘৰলৈ আহিব পৰা যাব। আৰু মই এতিয়া ভিতৰত সোমাম। আপোনালোকৰ ৰুমকেইটা মই আকৌ জনাই দি আছোঁ কিমান চাইজ আছে। এতিয়া মই জনাম আপোনালোকক কোনটো ৰুম কিমান আছে, দীঘল বহল সম্পূৰ্ণখিনি জনাই দিম। ভিডিঅ'টো চাই থাকক। সোমাই এখন বাৰাণ্ডা আছে 8 ফুট, আৰু 15 ফুট দীঘল আছে, 8 ফুট বহল আছে। তাৰপিছত এইপিনে এই ৰুমটোত আছে 8 ফুট বহল, 15 ফুট দীঘল আছে। এই খিৰিকীখন থকা ছাইডটো 15 ফুট আছে। আৰু 8 ফুট বহল আছে ৰুমটো। আৰু এইটো ৰুম মই দেখুৱাই দি আছোঁ আৰু চাইজটো কৈ আছোঁ। এই ৰুমটো 15 ফুট দীঘল আছে এখন ৱাল, আৰু এই খিৰিকী থকা ৱালখন আছে 14 ফুট। দেখিছেনে, 14 ফুট আৰু 15 ফুট। এইটো ৰুম 14-15। বাইছ ফুটত 4টা কেঁচিত ঘৰটো সম্পূৰ্ণ কৰা হ'ব। চাৰিটা কেঁচি পকা কেঁচি হ'ব। পিছপিনে টপ লিণ্টাৰটো ঢালিবৰ কাৰণে বাকী আছে, যিহেতু গাঁথনি কৰিব অলপ বাকী আছে, সেইটো কাৰণে সেইপিনে পোষ্টটো ফচোৱা হোৱা নাই এতিয়ালৈকে। আৰু এইটো ৰুমো আছে 14-15, এনেকৈ 15 ফুট আছে এই চাংখন থকা চাইডে। আৰু এইটো চাইডে আছে 14 ফুট। আজি আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব।
ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ'বোৰ পাই থাকিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।